মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ জীৱনৰ আধাৰত শ্ৰী ভৱানন্দ শৰ্মা ৰচিত আৰু পৰিচালিত এখনি সংগীতালক্ষ্য জয়তু গুৰু হৰিদেৱ। কমনীয় কান্তিৰে চিৰ নিৰুপমা পৃথিৱীৰ বুকুত যেতিয়াই ধৰ্মৰ গ্লান আৰু অধৰ্মৰ ৰাজত্ব হয়, অনাচাৰী পাপাচাৰী অধৰ্মীৰ নাকপাশত যেতিয়া সাধু সন্ত সাত্বিক জীৱন জ্বলা কলা হয়, ঠিক তেতিয়াই সনাতন ৰূপী পৰম ব্ৰহ্মৰ আবিৰ্ভাৱ হয় নৰৰূপী অৱতাৰেৰে ধৰ্ম আৰু সাধু সন্তক ৰক্ষা কৰিবলৈ এই পৃথিৱী। ই এক সৃষ্টি নিয়ন্তাৰ চিৰশাশ্বত পৰিক্ৰমা। ধৰ্ম কৰ্ম শান্তি প্ৰেম প্ৰীতি দুৰ্ঘোৰ সংকট কালত এই অসম ভূমি ভাগতে 1348 শকত এদিন জন্ম হৈছিল এজনা ঐশ্বিক শক্তি সম্পন্ন অৱতাৰী পুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভু। পুৰা হি বৈকুণ্ঠপুৰে বসন্তং ব্রহ্মাদিদেব ভুজ্য যচ্ছমানং বিলুপ্ত ধর্মস্য হি রক্ষণার্থং নমামি দেবং হরিদেব সন্তু, নমামি দেবং হরিদেব সন্তু। সুদূৰ কান্যকুব্জৰ এজনা সৰ্বশাস্ত্ৰ বিশাৰদ কাশ্যপ বংশীয় ব্ৰাহ্মণ, নাম আছিল তেওঁৰ দ্বিজ নৰোত্তম। এইজনা দ্বিজ নৰোত্তমেই আছিল সেই সময়ৰ কাশীৰাজৰ আয়োজিত বিষ্ণু যজ্ঞৰ মূল পুৰোহিত। কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে
কাশীৰাজৰ সেই আয়োজিত বিষ্ণুযজ্ঞলৈ নিমন্ত্ৰণ মৰ্মে গৈছিল আৰু কাশীৰাজৰ অনুমতি লৈ পণ্ডিত দ্বিজ নৰোত্তমক অতি আদৰেৰে কামৰূপলৈ আনি অশ্বক্ৰান্তত পঢ়াশালি পাতি দিলে। 18 বছৰ অশ্বক্ৰান্ত টোলত থাকি নাৰায়ণ পণ্ডিতক তাৰ অধ্যক্ষৰ দায়িত্ব দি দ্বিজ নৰোত্তম আহিল দন্তপুৰ অথবা বহতিলৈ। তেওঁৰ কন্যাক দন্তপুৰৰ নিচেই ওচৰৰ শিলাগাঁৱত বিবাহ দিলে। পুত্ৰৰ নাম আছিল কৃষ্ণদত্ত, কৃষ্ণদত্তৰ পুত্ৰ হৰদত্ত, হৰদত্তৰ পুত্ৰ উমাকান্ত, উমাকান্তৰ পুত্ৰ পঞ্চানন, পঞ্চাননৰ পুত্ৰ সূৰ্যবৰ, সূৰ্যবৰৰ পুত্ৰ অজনাভ আৰু পদ্মনাভ, পদ্মনাভৰ পুত্ৰ আছিল সংস্কৃত পণ্ডিত শ্ৰী পুৰুষোত্তম বিদ্যাবাগীশ। কিন্তু অজনাভ পিছে বহুদিন নিসন্তান আছিল। সন্তানহীন অজনাভে এদিন এটি সপোন দেখিলে, বৰ মধুৰ সপোন। একদিনা অজনাভ স্বপ্ন এক দেখিলা, পৰম ঈশ্বৰ হৰি দৰ্শন দিলা। স্বপ্নবিষ্ট অজনাভ পৰম আনন্দিত ভইলা, স্বপ্নৰ মধু কথা আঠে বেঠে পাৰিজাতিক কইলা। কালক্ৰমে পাৰিজাতিৰ গৰ্ভে বিষ্ণু আশিষ্ঠিত ভইলা, 10 মাহ 10 দিন অন্তে এক দিব্য বালক উপজিলা। ধন্য হল মাতৃ পাৰিজাতি, ধন্য পিতৃ অজনাভ, ধন্য ধন্য এই অসম ভূমি, চিৰ পুণ্যময় হল নাৰায়ণপুৰ গ্ৰাম, চিৰ পুণ্যময় হল নাৰায়ণপুৰ গ্ৰাম।
রত্নাকরে যুজ্যত এবং রত্নম। সাগৰতেই ৰত্নৰ জন্ম হয়। পণ্ডিত অজনাভৰ মৰম আপাদাল আৰু জ্ঞানৰ সান্নিধ্যত শিশু হৰিদেৱ অতি সোনকালে এক উজ্জ্বল সম্ভাৱনাৰ ইংগিত দিলে। এক স্থানস্থিত অগ্নিৰ জ্যোতি যিদৰে বিয়পি যায় দূৰ বহু দূৰলৈ, ঠিক তেনেকৈ শিশু হৰিদেৱেও 4 বছৰতে সংস্কৃত পাণিনি ব্যাকৰণৰ জটিল সূত্ৰবোৰ অধ্যয়ন কৰি সংস্কৃত শাস্ত্ৰৰ লগতে কম বয়সতে সৰ্বশাস্ত্ৰ বিশাৰদ হৈ মেধা শক্তিৰ পৰিচয় দিয়ে। 9 বছৰ বয়সত হৰিদেৱৰ উপনয়ন হয়। 10 বছৰত তেওঁৰ নুমলীয়া ভনীয়েক সুভদ্ৰা দেৱীৰ জন্ম হ'ল। ঠিক 16 বছৰ বয়সত তেওঁৰ পিতৃ অজনাভৰ বিয়োগ হোৱাত মাতৃ পাৰিজাতি স্বামীৰ চিতাতে সতি গ'ল। পিতৃ মাতৃ হেৰুৱাই দুখত ম্ৰিয়মান হ'ল হৰিদেৱ। অজানিতে নিগৰি অহা চকু পানীবোৰ সৰা পাতৰ দৰে সৰি পৰিল নিৰৱধি। প্ৰবাতেহপি নিষ্কম্পা গিৰয়, ধুমুহা বতাহত পৰ্বত অলৰচৰ। স্থিত প্ৰজ্ঞ হৰিদেৱ ক্ষণিক ব্যথিত হলেও পৰ্বতৰ দৰে অলৰ অচৰ হৈ ৰ'ল। বেদ বেদান্ত পুৰাণ উপনিষদ গীতা ভাগৱত আদি নানান শাস্ত্ৰ অধ্যয়ন কিংবা মন্থন যোগে পোৱা জ্ঞানামৃতেৰে নিৰ্গুণ পৰম ব্ৰহ্মৰ ধ্যান ধাৰণাত মগ্ন হ'ল। এই নিৰন্তৰ সাধনাত এদিন তেৰাৰ সিদ্ধি লাভ হ'ল। তেৰাৰ চৌদিশে ধৰ্মী বিধৰ্মী পাপী তাপী সবে আহি শৰণাগত হ'ল। বৈষ্ণৱ ধৰ্মৰ অমৃত বচনে সবাকে মোহাচন্ন কৰিলে, জীৱনলৈ আনি দিলে এক অনাবিল পৰিৱৰ্তন। হৰিৰ বচন শুনি নৰগণ পৰমানন্দ লভিলা, পাপ কৰ্ম হব কৰি পৰিত্যাগ, লোক হব সন্ত হইলা। হে মহান পুৰুষ, কাবৌ কৰিছো তোমাক, তুমি যেন তোমাৰ জ্ঞানৰ জ্যোতিৰে আমাক এই ভৱসাগৰৰ পৰা উদ্ধাৰ কৰা, উদ্ধাৰ কৰা।
খ্ৰীষ্টীয় 1442 শকৰ কথা। সৌমাৰৰ ৰজা সুচেনফাৰ লগত সৌমাৰৰে টংচু নগাৰ এখন ভীষণ যুদ্ধ হৈছিল। যুদ্ধত বহুতো আহোম সেনাৰ মৃত্যু হৈছিল। ফলত সুচেনফা পৰাজিত হ'ল। পৰাজয়ৰ কাৰণ অন্বেষণ কৰি সুচেনফাই জানিব পাৰিলে যে হৰিদেৱৰ ধৰ্মৰ নীতি নিয়মৰ ফলত আহাৰ বিহাৰত বাজ বিচাৰ সুচিতা চোৱা ভাল সোমাই পৰাত টপলীয়া ভাত আহোম সেনাই নেখাই নিহকটীয়া হৈ যুঁজত পৰাজিত হ'ল। সেয়েহে হৰিদেৱক দোষী সাব্যস্ত কৰি তেওঁক ধৰি আনিবলৈ ভীমা আৰু হুমা নামৰ দুজন দূতক পঠিয়াই দিলে। কিন্তু হৰিদেৱ সাধাৰণ পুৰুষ নাছিল, তেৰাৰ মহিমা অপাৰ। সেয়েহে শুনা শুনা সভাসদ কৰি চিত্ত মনস্থিৰ, হৰিৰ লীলাৰ কথা শুনা সৰ্বজন।
এইদৰে দূতৰ আগতেই হৰিদেৱে যোগবলে অন্তৰ্ধান হৈ আগতেই দিয়া ইংগিত মতে নিত্যানন্দৰ পুত্ৰ উদাৰ গোবিন্দ নিজৰ নুমলীয়া ভগ্নী সুভদ্ৰাৰ সৈতে হাবিত লগ হ'ল আৰু এখন ডাঙৰ সুৰ সাজি ব্ৰহ্মপুত্ৰৰ বুকুৰে ভটিয়াই আহি অশ্বক্ৰান্ত মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ, কেদাৰৰ শিৱ মন্দিৰ দৰ্শন কৰিলে। তাৰ পিছত উৰিষ্যাৰ পুৰীধামৰ জগন্নাথ মন্দিৰ, কাশীধাম, বৃন্দাবন, প্ৰয়াগ দৰ্শন লভাৰ লগতে তাৰ ভক্ত সমাজৰ পৰা বেদ দৰ্শনাচাৰ্য আৰু ভাগৱতাচাৰ্য উপাধি লাভ কৰে। ইয়াৰ ঠিক 5 বছৰ পিছত তেৰাহৱে নৱদ্বীপলৈ গৈ তাত দিন চেৰেক থাকি পুৰুষোত্তম বিদ্যাবাগীশক লগত লৈ পিতৃপুৰুষৰ পূৰ্বস্থান দন্তপুৰ অথবা আন কিছুমানৰ মতে বহতিত বাহৰ পাতিলেহি। সেই সময়ত এই গাঁৱত 12জন অসৎ প্ৰকৃতিৰ লোকে আৰু এগৰাকী চঞ্চলা গণিকাই সমাজ জীৱন কলুষিত কৰাত তেৰাই ধৰ্মৰ সুৰেৰে আৰু জ্ঞানৰ পোহৰেৰে অসৎ লোকসকলক দমন কৰিলেহি। তেৰাই এই দন্তপুৰ অথবা বহতিত বাহৰ পাতি থকা কাৰণেই এই গাঁৱৰ নাম আজি বহৰী নামে খ্যাত। ধন্য হ'ল লুইতৰ উত্তৰ পাৰত অৱস্থিত এই বহৰী গাঁও, পুণ্য হ'ল ইয়াৰ চৌদিশৰ আকাশ বতাহ। আজিও প্ৰতিক্ষণে এই বহৰী গাঁৱৰ চৌদিশে বাজে এই জনা মহান দেৱতাৰ জয়গান। এদিন শিষ্য ভকতৰ অনুৰোধত তেৰাই জনাৰ্দন বিপ্ৰৰ কন্যা তিলোত্তমা দেৱীক বিবাহ কৰায়। কালক্ৰমত জন্ম হ'ল ভুৱনেশ্বৰী আৰু বনমালা নামৰ 2জনী কন্যা আৰু পুত্ৰ দামোদৰৰ। কিন্তু বিধিৰ বিধান নেযায় সন্তান। বহৰী গাঁৱৰ নিচেই ওচৰৰ কচৰা বিল সাঁতুৰি পাৰ হ'বলৈ খোজোতে এদিন পুত্ৰ দামোদৰৰ অকাল মৃত্যু হ'ল। তেৰাই বহৰী সত্ৰৰ পৰা আহি কালাদী নৈৰ পাৰত সত্ৰ পাতিলেহি। এইদৰে বহুদিন গ'ল। আহোমৰ অত্যাচাৰত অতিষ্ঠ হোৱা শ্ৰীমন্ত শংকৰদেৱে এদিন পাটবাউহিত সত্ৰ পাতি থাকিবলৈ লোৱাত হৰিদেৱ মহাপ্ৰভুৱে কালাদী নৈৰ পাৰত পতা গুৰুদেৱাশ্ৰমৰ পৰা দুৰ্গম পথ অতিক্ৰমি আহিবলৈ ল'লে পাটবাউহী সত্ৰৰ পুৱাত প্ৰসংগলৈ। হৰিদেৱৰ ভক্তিত শ্ৰীমন্ত শংকৰ মোহিত হ'ল আৰু এদিন হৰিগুৰুক মান আগবঢ়াবলৈ গুৰুদেৱাশ্ৰমত উপস্থিত হ'ল। গুৰুদেৱাশ্ৰম এই মান আগবঢ়োৱাৰ প্ৰসংগতে মানেৰী নাম পালে।
যুগে যুগে ইতিহাসৰ বুকুত এই মানেৰী সত্ৰৰ নামৰ ৰহস্য জিলিকি ৰব চিৰদিন চিৰকালে সোণালী আখৰে। সময় পখিলা উড়ি যায় পাখি মেলি মেলি অনন্ত গতিৰে অবিৰতভাৱে না জায়াতে ম্ৰিয়াতে বা কদাচিন্নায়ং ভূতা ভবিতা বা নভূয়ঃ অজো নিত্য শাশ্বত হয়ং পুৰাণ না হন্যতে হন্যমানে শৰীৰে। বিশ্বেশ্বৰ মন্দিৰৰ কোনোবা অচিনাকি সন্ন্যাসী প্ৰদত্ত সোণালী কৃষ্ণ কৱচৰ দিন উকলি যোৱাৰ কথা তেৰাই জানিব পাৰি শিষ্য ভকতৰ মাজত নিজ কন্যা ভুৱনেশ্বৰীৰ হাতত মানেৰী সত্ৰৰ গুৰুভাৰ অৰ্পিলে। সিদিনা আছিল 1488 শকৰ জেঠ মাহৰ অমাৱস্যা তিথি। অগণন শিষ্য ভকতে নাম কীৰ্তনেৰে মুখৰিত কৰিছিল মানেৰী সত্ৰৰ বুকু। ঠিক নিশা 14 দণ্ডৰ সময়ত গীতা পাঠৰ অন্তত সন্ন্যাসী প্ৰদত্ত কৃষ্ণ কৱচ অন্তৰ্ধান হ'ল। চিৰণমস্য গুৰুজনাই অগণন শিষ্য ভকতক কন্দুৱাই বৈকুণ্ঠ ধামলৈ গতি কৰিলে। শোকাকুল শিষ্য ভকতৰ তপ্ত কোমল চকু পানীবোৰ সহি পৰিল মানেৰীৰ প্ৰতিটো ধূলি বালিত নিশব্দে নীৰৱে নীৰৱে। 1488 চনৰ 14 নীৰৱে।
সময়ৰ সোঁতত এদিন পৰিৱৰ্তন আহে, ই তেনেই স্বাভাৱিক। পৰিৱৰ্তন নহ'লে বিকাশ নহয়। গুৰুজনাৰ ভক্তি ধৰ্মও বিকাশ হওক, শুদ্ধ ৰূপত তেৰাৰ সৃষ্টি তথা দৰ্শন প্ৰকাশ হওক, তেৰাৰ ধৰ্ম তথা দৰ্শন গ্ৰহণ কৰি এক নিকা সমাজ গঠনত ব্ৰতী হওক। হে চিৰমমস্য মহামতি মহান দেৱতা, সদা বন্ধু নত হিৰে তব অম্লান পদম ভুজক। নেজানো কাকুতি মিনতি, নেজানো স্তুতি নতি, আত্মতত্ত্ব দান কৰা আমি যে মূঢ়মতি। তোমাৰেই প্ৰাপন্ন কিংকৰ আমি, সেয়ে খেমিবা গুৰু আমাৰ সমুদায় ক্ৰুটি। হে খেমিবা গুৰু আমাৰ সমুদায় ক্ৰুটি।